বৰ্তমান সময়ত শিক্ষাটো এটা যে ডাঙৰ ব্যৱসায় সেই কথা সকলোৱে জানে। যিকোনো এক্সামৰ প্ৰিপেৰেশ্যনৰ বাবে যাবলগীয়া হয় প্ৰাইভেট কোচিং চেণ্টাৰত, য'ত লাখে লাখে ফিজ লয় ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ সপোন দেখুৱায় অভিভাৱকৰ পৰা। আজিৰ সময়ত কোচিং চেণ্টাৰবোৰে এনে এটা পৰিৱেশৰ সৃষ্টি কৰিছে যে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে ভাল শিক্ষা গ্ৰহণ কৰাটো প্ৰায় অসম্ভৱ। তেনে ক্ষেত্ৰত এটাই চাকৰি গাঁৱলীয়া আৰু দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালীৰ বাবে আছিল, সেইটো হৈছে ফৌজত যোগদান কৰাটো। ফৌজ অৰ্থাৎ বিভিন্ন ধৰণৰ সামৰিক বা অৰ্ধসামৰিক সেনা যেনে আৰ্মি, BSF, CRPF, SSB আদিত যোগদান কৰা, যাৰ জৰিয়তে এজন গাঁৱলীয়া ল'ৰা বা ছোৱালীয়ে সপোন দেখিছিল দেশ সেৱাৰ দৰে এটা সৎ প্ৰবৃত্তিৰ জৰিয়তে নিজৰ ঘৰখনৰো অভাৱ পূৰণ কৰাটো। কিন্তু এতিয়া ইয়াকো এটা ব্যৱসায়ী ৰূপ দিব বিচাৰিছে কিছুমান কোচিং চেণ্টাৰে, যাৰ নাম ফিজিকেল একাডেমি। एडमिशन ओपन है, आइए इंदौर फिजिकल एकेडमी आपको देना है मात्र 10,000 रुपये। হয়, ফিজিকেল একাডেমি এনে এটা কোচিং চেণ্টাৰ য'ত ল'ৰা ছোৱালীক সেনা বাহিনীত ভৰ্তি হ'বলৈ যোগ্য বনায়। তেনে এখন মহান একাডেমীৰ এজন মহান গুৰু হৈছে ইন্দোৰ ফিজিকেল একাডেমীৰ জিতেন্দ্ৰ সিং, যি নিজকে ট্ৰেইনাৰ বুলি পৰিচয় দিয়ে। কিন্তু বৰ্তমান তেওঁ 1.5 কোটি টকীয়া গাড়ীত ফুৰে, কোটি টকা দি VIP নম্বৰ প্লেট লগাইছে গাড়ীত। মুঠৰ ওপৰত এজন কোটিপতি শিক্ষাগুৰু, আৰু তাক লৈ কোনোবাই বেয়া কমেণ্ট কৰিলে কয়, एक बाप की औलाद होगी तो सोच समझ कर कमेंट करेंगे आप सभी लोग। वीडियो को शेयर मारो। কিন্তু এজন ফিজিকেল একাডেমী ট্ৰেইনাৰে ইমান কোটি টকা কিদৰে ঘটিব পাৰে, যি ল'ৰা ছোৱালীক কেৱল সেনা বাহিনীত চিপাহী ভৰ্তিৰ বাবে ট্ৰেইনিং দিয়ে, আৰু যিজন ভৰ্তি হৈও যায় তেওঁ চাগে গোটেই জীৱন চাকৰি কৰিলেও কোটি টকা ঘটিব নোৱাৰে। তেনেস্থলত এওঁ কোটিপতি। আচল ব্যৱসায় ইয়াতে লুকাই আছে। এনে ফিজিকেল একাডেমীবোৰ সঁচাই কামৰ নে ফেক হয়, ইয়াত যোৱাৰ আৱশ্যকতা আছে নে নোযোৱাকৈ চাকৰি ল'ব পাৰি, এই সকলো কথা গম পাই যাবা ভিডিঅ'টো শেষলৈকে চাই থাকিলে। আৰু তোমালোকৰ লগৰ বন্ধু বান্ধৱলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, যি এনেধৰণৰ এক্সামৰ প্ৰিপেৰেশ্যনৰ বাবে এই ধৰণৰ ফিজিকেল একাডেমীবোৰ যোৱাৰ সপোন দেখি আছে। কেৱল এওঁৱেই নহয়, দেশৰ চুকে কোণে আৰু বহু ফিজিকেল একাডেমী খুলিব ধৰিছে আজিকালি, যাৰ এইম ল'ৰা ছোৱালীক দেশৰ সেনা বাহিনীত যোগদান দিবৰ বাবে প্ৰস্তুতি কৰোৱা হ'ব লাগিছিল। কিন্তু তেওঁলোকেতো কেৱল ট্ৰেইনিং দিলে বেছি টকা ঘটিব নোৱাৰে। গতিকে ট্ৰেইনিঙৰ নামত ল'ৰা ছোৱালীৰ বিভিন্ন ভিডিঅ' বনাই ছ'চিয়েল মিডিয়া বা ইউটিউবত দিয়ে, যি মনোৰঞ্জনৰ কাম কৰে আৰু এডভাৰটাইজমেণ্টৰ কাম কৰে। কেতিয়াবা ল'ৰা প্ৰাইভেট পাৰ্ট দেখুৱাই ইউটিউবত পাব্লিক কৰাই দিয়ে। কেতিয়াবা আকৌ ৰাতি 12টা বজাত ছোৱালীৰ হোষ্টেলত সোমাই ভাইৰেল ভিডিঅ' বনায়। কেতিয়াবা কণ্টেণ্ট শেষ হ'লে দুখীয়া ল'ৰা ছোৱালীক হেল্প কৰা, কম টকাত ট্ৰেইনিং দিয়াৰ ভিডিঅ' বনাই মানুহৰ সহানুভূতি লয়। ये 5,000 रुपये इस बंदे को मैं वापस लौटा रहा हूँ दोस्तों, क्योंकि ये बंदा दोस्तों गरीब है और हम ये पाप नहीं कर सकते हैं। মুঠৰ ওপৰত ভিডিঅ' সদায় ভাইৰেল হ'ব লাগে। ল'ৰা ছোৱালী আৰ্মিত চিলেক্ট হওকে বা নহওক, মুঠৰ ওপৰত কণ্টেণ্ট হিট হ'ব লাগে আৰু টকা ঘটিব পাৰিব লাগে। দ্বিতীয়তে ফেক মটিভেশ্যন। এই চ' কল ফিজিকেল একাডেমীবোৰে ট্ৰেইনিঙতকৈ বেছি অদৰকাৰী এক্টিভিটি কৰাই ল'ৰা ছোৱালীক বুৰ্বক বনায়। আৰ্মি কেৱল এটা চাকৰি নহয়, ইয়াত সন্নিৱিত হৈ আছে ত্যাগ আৰু দেশপ্ৰেম, যাৰ বাবে প্ৰয়োজন হ'লে নিজৰ জীৱন পৰ্যন্ত উৎসৰ্গা কৰিবলগীয়া হয়। তাৰ বাবে আৰ্মিত প্ৰয়োজন হয় হাই লেভেল অফ মটিভেশ্যন আৰু ডিচিপ্লিন। আৰু এই ফিজিকেল একাডেমীবোৰে ল'ৰা ছোৱালীক উল্টা চিধা কাম কৰাই, ফাল্টু হাৰাশাস্তি কৰায়, যিবোৰ ফৌজত ভৰ্তি হ'বলৈ কোনো প্ৰয়োজন নাথাকে, কেৱল ইউটিউবৰ ৰিলছ বনাবলৈহে কামত আহে। এতিয়া হয়তো কোনোবাই প্ৰশ্ন কৰিব পাৰে যে আৰ্মিত ভৰ্তি হোৱাৰ পাছততো কৰিবই লাগিব, তেন্তে প্ৰেক্টিছ কৰিলে কি বেয়া? কথাটো হয়, কিন্তু তাত কিছুমান প্ৰপাৰ নিয়ম থাকে, মেডিকেল ফেচিলিটি থাকে, ছেফটি ব্যৱস্থা থাকে, যিবোৰ নেকি এই ফিজিকেল একাডেমীবোৰত নাথাকে। তাতোতকৈ ইণ্টাৰেষ্টিং কথা, সৰহসংখ্যক ফিজিকেল একাডেমীৰ ট্ৰেইনাৰ নিজেই আনফিট। কিছুমানতো নিজেই কেতিয়াও আৰ্মি বা কোনো সেনা বাহিনীত ট্ৰেইনিং কৰাৰ অভিজ্ঞতাই নাথাকে, কিন্তু দেখাৱতীৰ নামত নিজে আৰ্মি ইউনিফৰ্ম পিন্ধি ল'ৰা ছোৱালীক বুৰ্বক বনাই আছে। এতিয়া আহোঁ মেইন পইণ্টলৈ, যি তোমালোকক ক্লিয়াৰ কৰি দিব যে ফিজিকেল একাডেমীবোৰত যোৱাৰ প্ৰয়োজন আছে নে নাই। প্ৰথম কথা, যিকোনো সেনা বাহিনীত যোগদান দিবলৈ কোনো এক্সট্ৰা এক্টিভিটি যেনে বৰফৰ পানীত ডুবাই থোৱা, তাৰ আকৌ ট্ৰায়েলৈ দৌৰা, এইবোৰৰ প্ৰয়োজন নাই। আৰু এইবোৰ ফাল্টু প্ৰেক্টিছ কৰোঁতে যদি কাৰোবাৰ এক্সিডেণ্ট হৈ যায়, তেন্তে উল্টা তোমালোকৰহে লোকচান হ'ব, ফৌজত ভৰ্তি হ'ব নোৱাৰিবা। দ্বিতীয়তে, আৰ্মি বা যিকোনো ফৌজত যোগদানৰ বাবে নিৰ্দিষ্ট ৰানিঙৰ পৰিমাণ আৰু তাৰ বিপৰীতে টাইমিং দিয়া থাকে। যেনে আৰ্মিত 1600 মিটাৰ ৰানিং 5.5 মিনিটৰ ভিতৰত আহিলে প্ৰথম গ্ৰুপত আহে, তাৰ বাবে প্ৰেক্টিছ কৰিলে হ'ল। তৃতীয়তে, ৰিটেন টেষ্টৰ বাবে যি চিলেবাছ আছে, তাৰ বাবে কি পঢ়িব লাগে সকলোবোৰ ইণ্টাৰনেটত এভেইলেবল। প্ৰেক্টিছৰ বাবে নিজৰ ঘৰৰ ওচৰ গ্ৰাউণ্ডত বা ৰাস্তাত কৰিব পাৰি। তাৰ বাবে ফিজিকেল একাডেমীবোৰত গৈ 20-25 হাজাৰ টকাৰ খৰচ কৰাৰ কোনো প্ৰয়োজন আছে বুলি মই নাভাবোঁ। বিশ্বাস কৰা, মই নিজে 14 বছৰ আৰ্মিত হৈ গ'ল। এই ফিজিকেল একাডেমীবোৰ ট্ৰেইনিং চেণ্টাৰ কম, ড্ৰামা চেণ্টাৰ যেন বেছি অনুভৱ হয়। তাৰ পাছতো তোমালোকে যদি যাব বিচৰা, তেন্তে সেইটো তোমালোকৰ বিচাৰ্য বিষয়। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আৰু চেনেললৈ যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক ছাপোৰ্ট কৰিব। থেংকছ ফৰ ৱাচিং। জয় আই অসম।